বৰপেটা জিলাৰ কালাতলী গাঁৱৰ অংগনবাড়ী কেন্দ্ৰৰ গৃহ নিৰ্মাণত বৃহৎ দুৰ্নীতি। কালাতলী গাঁৱৰ দুখীয়া দৰিদ্ৰ কণ শিশুৰ বাবে এটা অংগনবাড়ী কেন্দ্ৰৰ গৃহ নিৰ্মাণৰ কাৰণে চৰকাৰে আবণ্টন দিছিল। কিন্তু পৰিতাপৰ বিষয় যে প্ৰায় এবছৰে হ'ল 20% সম্পূৰ্ণ নহ'ল নিৰ্মাণৰ কাম। অৱশেষত গঞা ৰাইজৰ গাঁঠিৰ ধন ভাঙি মাটিৰ কাম কৰি দিছিল। একমাত্ৰ ঠিকাদাৰ আৰু বিভাগৰ দায়িত্বহীনতাৰ বাবে এনেকৈ পৰি আছে গৃহ নিৰ্মাণৰ কাম। আচলতে ভালুকৰ হাঙিলৈ পৰিণত হৈছে নেকি 311 নং আৰু 189 নং অংগনবাড়ী কেন্দ্ৰৰ গৃহ নিৰ্মাণৰ কাৰ্য। বৰপেটা জিলাৰ শিক্ষা বিভাগৰ দৃষ্টিত পৰা নাই নেকি এই দুখন অংগনবাড়ী কেন্দ্ৰৰ অসম্পূৰ্ণ ছবি। কাৰ আশীৰ্বাদত পৰিপুষ্ট হৈ আছে ঠিকাদাৰ জিতু দাস। ঠিকাদাৰ জিতু দাসৰ চক্ৰান্তত পৰিছে নেকি কালাতলীৰ ৰাইজ। অংগনবাড়ী কেন্দ্ৰ দুখনৰ নিৰ্মাণৰ কাম কেতিয়া সম্পূৰ্ণ কৰিব ঠিকাদাৰে। ৰাইজে অধীৰ আগ্ৰহেৰে বাট চাই আছে ঠিকাদাৰ জিতু দাসক। ৰাইজে অনুষ্ঠানটো নিৰ্মাণ কৰাত সম্পূৰ্ণ সহায় সহযোগ কৰিছিল। নিজৰ গাঁঠিৰ ধন ভাঙি সহায় কৰিছিল ঠিকাদাৰ জিতু দাসক। ৰাইজক ৰামঠগন দিয়া বুলি অভিযোগ কৰে সাংবাদিকৰ কেমেৰাৰ সন্মুখত। আমি দেখুৱাই যাম এনেধৰণৰ আৰু বহুতো দুৰ্নীতিৰ প্ৰতিবেদন। যিটো সময়ত চৰকাৰে দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতা বুলি মন্তব্য কৰিছে, ঠিক সেই সময়তে এনেধৰণৰ বহু দুৰ্নীতি চলি আছে চৰকাৰৰ প্ৰতিটো বিভাগতে। এনেধৰণৰ দুৰ্নীতি পৰায়ণ ঠিকাদাৰক চৰকাৰে নাকি লগাব কেতিয়া, নে এনেধৰণে চলি থাকিব চৰকাৰী বিভাগসমূহ। পৰৱৰ্তী সময়ত চৰকাৰে কি পদক্ষেপ গ্ৰহণ কৰে সেয়াহে হ'ব লক্ষণীয়। সৰ্থেবাৰীৰ পৰা জাকিৰ জামানৰ ৰিপৰ্ট, নিউজ। এইটো অংগনবাড়ী আজি এবছৰ ধৰি বৰপেটাৰ এজন ঠিকাদাৰে আৰম্ভ কৰিছিল আৰু এই আৰম্ভণি সময়ছোৱাত তিনিবাৰ মিস্ত্ৰীয়ে এই তিনিটা ইটা গুঠি তিনিবাৰ মিস্ত্ৰী বদলি হৈ গৈছে আৰু তাৰ পিছত তেখেতৰ কোনো ইয়াত খা খবৰ আজিলৈ বৰ্তমান হোৱা নাই। আৰু তাৰ পিছতো আমি এইটো যি ছুপাৰভাইজাৰ তেখেতে আহি আছিল, তেখেতকো আমি 2-3 দিনমান উল্লেখ কৰিলোঁ যে এইটোৰ বিষয়ে আপুনি অলপ আমাক কিবা ক'ব নেকি। গতিকে এতিয়ালৈ বৰ্তমান কোনো ধৰণৰ সিদ্ধান্ত হোৱা নাই আৰু তেখেতৰো কোনো যোগাযোগ নাই, ইয়াত উপস্থিত হোৱা নাই। বৰ্তমান এই অংগনবাড়ী কেন্দ্ৰটো ক'ত চলি আছে? এইটো আমাৰ কালাতলী গাঁৱৰ সৰুক্ষেত্ৰী সমষ্টিৰ কালাতলী গাঁৱৰ এটি মিনি অংগনবাড়ী কেন্দ্ৰ মৈৰাবাৰী চুপা। এই 311 নম্বৰ কেন্দ্ৰটোৰ নাম আৰু এইটো আমাৰ কালাতলী গাঁৱৰ পশ্চিম প্ৰান্তৰ মৈৰাবাৰী চুপাত অৱস্থিত। ক'ত চলি আছে এতিয়া বৰ্তমান আমাৰ শিক্ষাদান কৰাৰ কাৰণে আমাৰ কোনো ধৰণৰ চুপাত অনুষ্ঠান নাই, ঘৰ নাই এটা। তাৰে কাৰণে আমি চুপাবাসীয়ে আমি অংগনবাড়ীৰ সহায়িকাৰ ঘৰতে আমি বৰ্তমান ল'ৰা ছোৱালীখিনিক শিকাব দিয়া হৈছে। এটা কথা শুনিবলৈ পাইছোঁ যে আপোনালোকৰ নিজৰ গাঁঠিৰ ধন খৰচ কৰি ইয়াত মাটি পেলোৱা এটা কথা ওলাই আছে। হয়, সেইটো সঁচা কথা। তেখেতে আমাক প্ৰথমতে কামটো নকৰাৰ আগে আগে আমাক চুপাবাসীক কৈছিল যে ইয়াত ভেটিৰ মাটিখিনি আপোনালোকে ৰাজহুৱা হিচাপে আমাক দিব লাগিব, আমাৰ কোনো ধৰণৰ ইষ্টিমেটত নাই। আমাৰ ইয়াত 24,000 টকা খৰচ হৈছিল মাটিখিনি। গয়াৰ পৰা আমাৰ চুপা ইউনিয়নৰ পৰা খৰচ হৈছিল। তেখেতক আমি পইচাটো দিব কৈছিলোঁ যে ইয়াৰ 50% হ'লেও আপুনি পইচাটো আমাক দিয়ক, আমি এটা সকাহ পাম। কিন্তু তেখেতে বৰ্তমানো আমাক 2 টকাও পোৱা নাই পইচা যোগান ধৰা নাই। বৰপেটা জিলাৰ শিক্ষা বিষয়া কি জনাব? মই বৰ্তমান শিক্ষা বিভাগৰ লগতে মই মুখ্যমন্ত্ৰীক এটাই অনুৰোধ কৰিছোঁ যে এনেহেন অনুষ্ঠান এটাত শিক্ষা বিভাগৰ অনুষ্ঠান এটাত ঠিকাদাৰে যি মই মতালি চলি আছে, গতিকে তেখেতে পিছত কি হ'ব সেতিয়াই লক্ষণীয় হ'ব বুলি মই ভাবোঁ। তদন্ত এটা বিচাৰিছোঁ আৰু সম্পূৰ্ণ তদন্ত বিচাৰোঁ আমি ৰাজহুৱাভাৱে, যে ইয়াৰ এটা উচিত ব্যৱস্থা কৰি দিয়ে যে।